হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি 18 ছেপ্টেম্বৰ আৰু আমাৰ ঘৰৰ ভিতৰৰ পৰা চোতাললৈকে পানী আৰু পানী। এয়া মোৰ তাঁতৰ শালখন দেখিছে, এনেকুৱা অৱস্থা হৈ গৈছে তাঁতৰ শালৰ। কিমান দিনলৈ ব'ব নোৱাৰিম ঠিকনা নাই, একেবাৰে বোকা হৈ যাব এতিয়া, যিহেতু আলতীয়া মাটি দিয়া আছে। এইফালে আমাৰ ইয়াত কেইবাখনো গাঁৱত পানী হৈছে। ওচৰতে মথাউৰি ছিগিলে যিহেতু। আমাৰ ভিতৰত বাৰু বেছি হোৱাই নাই, কিছুমানৰ ভিতৰততো একঁকাল মানুহ হৈ গৈছে। আৰু শুনিছোঁ এঘৰ মানুহৰ বোলে ঘৰটোৱে উটুৱাই নিলে বুলি, কিমান সঁচা মই নাজানো। আৰু এইফালে আমাৰ কুকুৰাকেইটা চৰি আছে, ভেটিটো নতুনকৈ উঠোৱা হৈছে। আৰু ইয়াত হাঁহকেইটা, তাত পানী সোমোৱা নাই। সেইটো আমাৰ পাছ চাইডটো এনেকুৱা হৈছে। সেইফালে কুকুৰা গঁৰালটো একেবাৰে পানীৰ তলতে। তাতে কালি সৰিয়হ আছিলে, দেউতাই মই যেনে তেনে আনি পেলাই খেৰৰ গঁৰালটোতে উঠালোহি। আৰু এইফালে দেখিছে পানী আনিবলৈ যাবলৈ হ'লে এআঁঠু পানীয়ে হ'ব। আৰু এইফালে আমাৰ ৰুমটোত, আমাৰ ৰুম নহয় আচলতে, এইটো ৰুমতো পানী সোমাইছিলে। এইটো ৰুমত আমি আলনাডালত আগতীয়াকৈ পানী সোমাব বুলি ভাবি উঠাই থৈছিলোঁ ইটাৰ ওপৰত। আৰু আলনাৰ বক্সত থকা কাপোৰখিনি আমি বিচনাৰ ওপৰলৈ দি দিলোঁ। আৰু এইফালে আছিলে ইয়াত চৌকেছত কাপোৰ আমি চকীৰ ওপৰত থৈছোঁ, আৰু চৌকেছটো আমি 3 পিচকৈ ইটা দি উঠাই দিছোঁ। কাৰণ পানী নহ'লে নাই, হ'ব লাগিলে কিমান হ'ব ঠিক নাই তাৰ কোনো। আৰু এইটো ৰুমতো পানী সোমাইছিলে। ইয়াতে আমি ভাত পানীও বনাওঁ, আৰু লগতে দেউতাও হয় এইটো ৰুমতে। কাৰণ পাকঘৰটো যিহেতু ভাঙি থোৱা আছে, সেইকাৰণে এনেকৈয়ে থাকিবলগীয়া হৈছে এইকেইদিন। আৰু এইটো ৰুমতো পানী, আৰু কাৰেণ্টটো নথকাৰ কাৰণে আন্ধাৰ হৈছে। আৰু এইটো ৰুমত পানী নোসোমালে, কিন্তু মই কালি এনেকৈয়ে শুবলগীয়া হ'ল। এফালে কাপোৰ আৰু এই অকণমান জেগাতে মই শুলোঁ। এইফালে গডৰেজটো 4 পিচ ইটা দি পেলাই ওপৰত তোলাই দিয়া হৈছে, যিহেতু পানী হ'লে বহুত হৈ যায় সেইকাৰণে। আৰু এইফালে দেখাইছোঁ মই আমাৰ দাইদেউহঁতৰ ঘৰটো, সিহঁতৰ ঘৰত দেখিছেই নহয়, একদম পানী আৰু পানী, গোটেই চাৰিওকাষতে পানী। সিহঁতৰো ঘৰৰ ভিতৰত পানী সোমাইছে, সিহঁতৰ পাকঘৰত সোমাইছে। পাকঘৰো অলপ চাপৰ আছিলে সেইকাৰণে। আৰু আমাৰো এনেকৈয়ে পানী আছে গোটেই চাৰিওকাষটোতে। আৰু এইফালে আমাৰ ভণ্টি এজনীয়ে ভনীয়েকক দাঙি দাঙি আনি আছে, পাৰ কৰাই আছে মানে বামলৈ, ৰাস্তালৈ লৈ যাব তাইক। আমাৰ যদি চোতালখন উঠাই দিয়া নহ'লহেঁতেন, তেনেহ'লে আমাৰ চোতালত তেনেকুৱা পানী হ'লহেঁতেন। এতিয়া চোতালখন উঠাই দিয়াৰ কাৰণে পানীটো অলপ কমি আছে। আৰু এইফালে যিহেতু দেউতাই জাল পাতিছিলে, মই মাছ কেইটামান এৰুৱাই আনিলোঁ দেউতাই ভাত খাবৰ কাৰণে। মা আৰু মই মাছ নাখাওঁ, মই মাছ একেবাৰে নাখাওঁ। মায়ে বাৰিষা মাছ খাব বেয়া পায়, কিবা বমি হয় বোলে তেওঁ, সেইকাৰণে। মাছ এইকেইটাই পালোঁ, বেছি নাপালোঁ বাৰু।